Hello everyone, পুনৰ আহি গলো আপোনালোকৰ ওচৰলৈ ওয়েলকাম টু মাই চেনেল জিন্তুস টেকনিক্যাল ওয়ার্ল্ড আজি আপোনালোকৰ কাৰণে লৈছে এটা ইস্ত্ৰি এটো হল ফ্লিপছৰ ইস্ত্ৰি বলে আজিকালি পানী ভৰাই ইস্ত্ৰি দিব পৰা হয় তো সাম আগতে কি আছিল অৱস্থাটো এনেকুৱা যেতিয়া কলেজৰ হোষ্টেলত পঢ়ি আছিল আপোনাৰ ধৰক দোকানত ইস্ত্ৰি কৰিবলৈ দিবলৈ গৈছিল তাৰ পিছত ঘৰত মায়ে আনি দিলে মায়ে কৰি দিয়ে তাৰপিছত নিজে শিকি ললো তেনেকৈ শিকি নিজে ইস্ত্ৰি কৰিলো আৰু আগতে এটো এইবোৰ একো নাছিলে আজিকালি সব পানী ভৰাব পৰা হৈ গল আৰু কি কোট কি ওলাইছে একো ঠিক নাই যেটো মোৰ ওচৰত আছে হেটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি মই তো বলক ভিডিওটো আৰম্ভ কৰো এটো আছে ফ্লিপছৰ ইস্ত্ৰি মডেল নাম্বাৰটো হৈছে GC1903 আৰু ইয়াৰ প্ৰাইস হৈছে আপোনাৰ 1650 টকা মই অনলাইনত কিনিছিলো আপোনাৰ 1100 টকা ইয়াত লিখা আছে এটো নাম্বাৰ 1 ব্ৰ্যান্ড বুলি লিখা আছে তাৰ পিছত দিছে আপোনাৰ 2 বছৰ ওয়াৰেন্টি এফালে বিশেষ একো নাই বেক সাইডে আপোনাৰ লিখা আছে এটো প্ৰসিডিউৰটো কেনেকৈ পানী ভৰাব লাগে কেনেকৈ হেৰি কৰিব লাগে এবোৰ তাৰ পিছত আপোনাৰ এটো ইয়াৰ যেটো পানী ভৰাব পৰা ট্যাঙ্কৰ কেপাসিটি এটো আপোনাৰ 180 ml ওয়াটাৰ ধৰে বুলি ইয়াত লিখা আছে তো বলক বক্সটো ওপেন কৰো এখন আছে ট্যাক্স ইনভয়েস এটো সব আপোনালোকে 1100 টকা লিখা আছে এখন আছে ইউজাৰ মেনুৱেল ইয়াত আপোনালোকৰ মডেল 4টা দিছে মোৰ ফাৰ্স্ট মডেলটো হয় আৰু তিনটা ইয়াতকৈ ওপৰত আছে তাৰ মানে টপ মডেল এটো ওয়াৰেন্টি নাম্বাৰ চাগে তাৰ পিছত এবাৰ আপোনাৰ প্ৰসেসবোৰ দেখাইছে কেনেকৈ কি কৰিব লাগে এইকেইটা আৰু ইয়াত দিছে আপোনাৰ কাপোৰ অনুযায়ী তাৰ মানে লাইনিং যদি হয় কটন হয় উল হয় সিল্ক হয় আৰু জিটি যদি হয় এবোৰ আপোনালোকে কেনেকৈ মিলাই কি কেনেকৈ ইস্ত্ৰি দিব তাক দেখাইছে এইখিনি হৈ গল এতিয়া ইস্ত্ৰিটো উলিয়াব লাগে এটা হৈছে ইয়াৰ কেবুলডাল আৰু এটা হৈছে ইস্ত্ৰিটো কেনেকুৱা লাগিছে কালাৰটো মজা নে বেয়া এটা লিখা আছে আপোনালোকৰ ফ্লিপছ 19 ফ্লিপছ এটো আপোনালোকৰ সিৰিজ হয় মোৰটো 1903 হয় এটো 1900 তাৰ মানে সিৰিজ হয় ফ্লিপছৰ এফালে আছে ফ্লিপছৰ ব্ৰ্যান্ডিং তাৰ পিছত আপোনালোকৰ এফালে লিখা আছে এটো কেলক্লিন লিখা আছে এটো আপোনালোকে তাৰ মানে পানী ভৰালে পিছত যেতিয়া ইস্ত্ৰি কৰি হৈ যায় তাৰ পিছত আপোনালোকে নিজে অটোমেটিক ক্লিন কৰিবৰ কাৰণে আপোনালোকে এটো পজিশনটো টাল নিব লাগে তো দেখাম বাৰু ফাৰ্ষ্টে আপোনালোকে পানী ভৰাব এইটো সাইডে এৰ সব ট্যাঙ্কি ইয়াত আপোনালোকে 180 ml ওয়াটাৰ ভৰাব পাৰিব আৰু আপোনালোকে কেনেকৈ গম পাব এটো যেতিয়া ইয়াত ম্যাক্স লিখা আছে দেখিছেনে দুইটা সাইডে ম্যাক্স লিখা আছে যেতিয়া পানীখিনি বা ওয়াটাৰ লেভেলটো ইয়াত ইমান পাবগে আৰু তেতিয়া আপোনালোকে গম পাব যে ওয়াটাৰ ট্যাঙ্কিটো তাৰমানে ফুল হৈ গল তাৰ পিছত এটো আপোনালোকে মিলাব লাগে যদি কটন হয় আপোনালোকে হাইয়েস্ট দিব লাগিব বা লাইনিং বা উল হলে আপোনালোকে ইয়াত থব লাগিব আৰু যদি একেবাৰে আপোনালোকে পাতল কাপোৰ হেতেন 0 কৰি থব লাগিব এটো ইমানে তাৰ পিছত এটো সবে জানে চাগে আৰু ইয়াত লিখা আছে নাইলন লিখা আছে সিল্ক আছে উল আছে কটন আছে এফালে লাইনিং আছে আৰু মিনিমাম ম্যাক্স আছে এইখিনি বোধ চাগে সকলোৱে জানেই সকলোৱে পৰিচিত প্লেটটো দেখিছেনে কেনেকুৱা ষ্টাইলিশ ফুটা আছে ফুটা আপোনালোকৰ যেতিয়া পানী ভৰাব পানী ভৰাই যেতিয়া ইস্ত্ৰি কৰি শেষ হ'ব বা ইস্ত্ৰি কৰি থাকোতে এইফালেদি আপোনাৰ যেটো ভাপ বা বাষ্প বুলি কয় অসমীয়াত হেতু আপোনালোকৰ এইফালে পাছ হ'ব এয়াৰটো পাছ হৈ যাব আৰু কেতিয়াবা আপোনালোকৰ এইফালে সৰু সৰু পানী টোপালো পৰি যায় কিন্তু তথাপিতো আপোনাৰ যদি পানী ভৰাই ইস্ত্ৰি কৰা হয় তেনেহলে নৰমাল ইস্ত্ৰিটো আপোনালোকৰ বহুত মিহি হয় সো হেতু কাৰণে ভাল হয় আৰু এই প্লেটখনৰ নাম দিছে ফ্লিপছে আমেৰিকান হেৰিটেজ কোটিং তো ইমানে আছিল ইয়াত আপোনালোকৰ এটো কাৰেন্টৰ ৰেঞ্জটো লিখা আছে ISI মাৰ্কটো দিছে এটো ফ্লিপছৰ ব্ৰ্যান্ডিং আৰু এটা বস্তু দেখাই যাওঁ এটো আপোনালোকে নৰমাল ইস্ত্ৰি হিচাপে ব্যৱহাৰ কৰিব পাৰে পানী নভৰাকৈ ইউজ কৰিব পাৰি এটো আপোনালোকৰ কেলক্লিন বুলি যে লিখা আছিল যেতিয়া আপোনালোকে পানী ভৰাই ইস্ত্ৰি কৰে তাৰ পিছত যেতিয়া পানীখিনি শুকুৱাব লাগে তেতিয়া 0 পজিশনত ৰাখিব পাৰিব বা 0 পজিশনত ৰাখি পিনি আপোনালোকে পাৱাৰ অন কৰি থব লাগিব বহুত টাইম বা আপোনালোকে এই বস্তুটো খুলি দিব পাৰে এনে কৰিলে এটা ওলাই আহে ইন্টাৰেষ্টিং নহয় জানো দেখিবলৈ এফালে আপোনালোকে এয়াৰটো পাছ হৈ যায় হ'ব এতিয়া আপোনালোকক মই লাইটটো দেখাই দিওঁ এটো অন কৰিলে লাইটটো ক'ত জ্বলে কেনেকৈ কি হয় তো এটো হৈছে লাইটটো
মই একো মিলাই থোৱা নাই আপোনালোকক এনেই জাষ্ট লাইটটো শ্ব' কৰিবৰ কাৰণে অন কৰিলোঁ বেছি গৰম হৈ যাব লাগিলে মোৰ চুবলৈ দিগদাৰ হৈ যাব চ' এইটোৱে আছিল পানী ভৰাব পৰা ফিলিপছৰ ইষ্ট্ৰি আনবক্সিং নেক্সট জেনেৰেশ্যনটো কিমান কি হয়গৈ ঠিক নাই এতিয়াই এনেকুৱা অৱস্থা নহয় জানো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে নহ'লে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব পুনৰ লগ পাম এনেকুৱা এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে টিল দেন হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং